लाइमोनफोरखौ थुलुंगाखां होनायजों गाव खुंथायनि फोरोंथाय लादों तामुलपुराव। गावनि आथिङाव गसंथानानै जिउ खुंबोनो हानाय बादियै लाइमोनफोरखौ थुलुंगाखां होनाय आरो फैगौ समाव माबादि गावखौ फसंथान रोंगौथिजों खामानि मावलांनो नांगोन बेफोरखौ लानानै बड'लेण्ड स्किल्स इमप्लयमेन्ट एन्ड एन्टारप्रेन्योरशिप डेभेलपमेन्ट मिशननि बानजायनायाव मोनसे सांग्रांथि हाबाफारि लादों। बे हाबाफारिखौ तामुलपुर जिल्लानि मथंगा हारिमु आफाद नब्लाङाव लानाय जादों। बे मिशनखौ 2021 मायथाइनि 14 दिसेम्बर खालारखालि फसंनाय जादोंमोन। बिटिआर हालामाव थानाय तामुलपुर, बाक्सा, उदालगुरि, चिरां आरो क'क्राझार बे मोनबा जिल्लानि लाइमोनफोरनि बोसोन आरो माबादि खामानि मावलांनो हागोन बेनि बागै सोंनाय आरो फिननायखौ जथायनानै 2022 आरो 2023 मायथाइयाव खामानि मावलांनो आवगायगोन होनना मिथिहोदों रन्जन कुमार बरुवा बिथाङा। तामुलपुराव खुंफुंनाय बे सांग्रांथि हाबाफारियाव तामुलपुर जिल्ला लाइमोन इउपिपिएलनि आफादगिरि रमित बसुमतारीजों लोगोसेनो जिल्लानि लाइमोनफोर आरो इउपिपिएल दोलोनि बिबानगिरिफोराबो बाहागो लायो। स्किल एमप्लयमेन्ट আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট মিছন এটা লঞ্চ কৰা হৈছে। মিছনটো লঞ্চ হৈছিলে 14 ডিচেম্বৰ 2021 চনত। ইয়াৰ উদ্দেশ্যটো হৈছে যে বিটিআৰৰ যিমান ইউথ আছে, যুৱক যুৱতী আছে, তেওঁলোকৰ দক্ষতা নিয়োগ আৰু উদ্যমিতাৰ ক্ষেত্ৰত আমি কি কাম কৰিব পাৰোঁ। আজি যিখন আমি ইয়াতে আলোচনা কৰিছোঁ, ইয়াত মূলতঃ আমাৰ এই উদ্দেশ্য আছিলে যে ধৰক এনেকুৱা নহয় যে ডিপাৰ্টমেণ্টে কিবা এটা ক'ব, ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলে কি বিচাৰিছে, কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ তেওঁলোকে বিচাৰিছে, তাৰ কাৰণে আমি তেওঁলোকৰ পৰা দিহা পৰামৰ্শ লৈছোঁ। আৰু খুব ভাল লাগিছে, ইয়াৰ যিবোৰ স্থানীয় যুৱক যুৱতী আছে তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, সুন্দৰ কিছুমান দিহা পৰামৰ্শ দিছে। আমি যিমানবোৰ দিহা পৰামৰ্শ পাইছোঁ, আমি ওদালগুৰি জিলা, তামুলপুৰ, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ আটাইবোৰৰ যিবোৰ আমাৰ ধৰক বিভিন্ন ঠাইৰ পৰা আমাৰ দিহা পৰামৰ্শবোৰ একগোট কৰি আমি চাম যে তাৰ যিকেইটা কোনকেইটাত আমি কাম কৰিব পাৰোঁ। আৰু ধৰক 2022-23 চনত এপ্ৰিলৰ পৰা যেতিয়া আমি কামবিলাক কৰিম, ইয়াৰ পৰা কিছুমান দিহা পৰামৰ্শ দি আমি কামবিলাক কৰিব পাৰিম বুলি আমি আশাবাদী হয়। হেল্পটো পিছত, আগতে আমি এইটো জানি বিচাৰি তেওঁলোকে কি বিচাৰি আছে। কাৰণ আমি ধৰক এনেকুৱা হ'ব পাৰে, এতিয়া জেনেৰেলি চাব যে যেনে কয় দিল্লীৰ পৰা কিবা এটা আপুনি কৰিব, অসম আহি নাপায়। এতিয়া যদি কোকৰাঝাৰ, তামুলপুৰ সেনেকুৱা নহয়। আমি বিচাৰিছোঁ যে প্ৰথমতে তেওঁলোকে কি বিচাৰিছে। আমাৰ হেল্পৰ মূল উদ্দেশ্যটো হৈছে আমি তেওঁলোকক প্ৰশিক্ষণ দি স্বাৱলম্বীৰ পথেৰে বা ছেল্ফ এমপ্লয়মেণ্ট কেনেকৈ যাব পাৰে, এইটোৰ বাবে বিভিন্ন প্ৰশিক্ষণ আছে। তেওঁলোকৰ যিটো ইণ্টাৰেষ্ট, কোনোবাই যদি ভাবে নহয় মই ইলেক্ট্ৰিচিয়ান, প্লাম্বিং বিচাৰিছোঁ, কোনোবাই যদি কয় নহয় মই হস্পিটেলৰ ক্ষেত্ৰত বিচাৰিছোঁ, তেওঁলোকে আমাক জনোৱাৰ পিছতহে আমি পৰিকল্পনাটো কৰিম যে কোনটোত আমি তেওঁলোকক প্ৰশিক্ষণ দিলে ভাল হ'ব। সাধাৰণ কথাত ক'লে প্ৰি কাউন্সেলিং পাৰ্টটো, এতিয়াও আমি মেইন কামত যোৱা নাই। প্ৰি কাউন্সেলিংটো ভাল হ'লে কি হ'ব, চাব প্ৰশিক্ষণটো ভাল হয়, আৰু প্ৰশিক্ষণ ভাল হ'লে তেওঁলোকে এই কামত থাকিব পাৰিব। হয়তো ক'ৰবাত চাকৰি পাব, নাপাবও পাৰে। যদি নাপায়, আমাৰ লক্ষ্য তেওঁলোকক যাতে আমি ছেল্ফ ডিপেণ্ডেণ্ট কৰি নিজৰ ঠাইতে উপাৰ্জন কৰা এটা পথ দেখুৱাব পাৰোঁ। পাব্লিক কনচালটেশ্যন মানে আমাৰ পৰা আমি একো কোৱা নাই। আমি মাত্ৰ বিচাৰিছোঁ যে যিটো ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টৰ বিষয়ে ৰাইজে গম পাওক আৰু তেওঁলোকে ধৰক ইয়াতে কি কৰিব পাৰি। এতিয়া ধৰক আমি কৈছোঁ স্কিল ট্ৰেইনিং। স্কিল ট্ৰেইনিং বুলি কোৱাৰ লগে লগে বিভিন্ন স্কিল ট্ৰেইনিং হ'ব পাৰে। আমাৰ আজি উদ্দেশ্যটো আছিলে যদি স্কিল ট্ৰেইনিং লাগে কোনটো বিষয়ত হ'লে ভাল। তামোলপুৰ অঞ্চলত ঠিক আছে, এই জিলাখনত আমাৰ এনেকুৱা ধৰণৰ ট্ৰেইনিংবিলাক হ'লে ভাল, সেইটো জানিবৰ কাৰণে আহিছোঁ। আমি এটা কথাত ক'ব গ'লে আমাৰ তৰফৰ একো ক'ব অহা নাই, কেৱল ৰাইজৰ দিহা পৰামৰ্শ বা পাব্লিক কনচালটেশ্যন আমি পইণ্টছবিলাক কালেক্ট কৰিছোঁ। আৰু গোটেইবিলাক পইণ্টছ একগোট কৰি 5খন জিলাৰ পৰা যেতিয়া আমি আইডিয়াছখিনি পইণ্টছবিলাক পাম, তেতিয়া পৰৱৰ্তী সময়ত যেতিয়া আমাৰ কাৰ্যসূচী হ'ব, ইয়াৰ পৰা পৰিকল্পনাত এই পইণ্টবিলাক আগস্থান পাব।